হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো ভিডিঅ'টো হ'ল আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকৰ পলিউশ্যন চাৰ্টিফিকেট এখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে। অনলাইনত আপোনালোকৰ মোবাইল বা ডেস্কটপ বা লেপটপৰ জৰিয়তে আপোনালোকে যিকোনো ব্ৰাউজাৰ সহায়ত আপোনালোকৰ গাড়ীত থকা পলিউশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে কি কৰি চাৰ্চ বাৰত চাৰ্চ কৰিব পৰিবহণ বুলি চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ ফাৰ্ষ্টত যিটো লিংক আহিব পৰিবহণ সেৱা gov.in, যিটো পৰিবহণ gov.in এইটো পৰিবহণৰ মানে অৰিজিনেল ছাইট হয়। আপুনি ফাৰ্ষ্টৰ যিটো লিংক আহে লিংকত ক্লিক কৰি দিব। তাৰপিছত তলৰ পিনে স্ক্ৰল ডাউন কৰিব। চাব আপোনালোকে ড্ৰাইভিং লাইচেঞ্চৰ লাৰ্ণাৰৰ ক্ষেত্ৰত তেনেকুৱা আহিব। তলৰ পিনে স্ক্ৰল ডাউন কৰিব। অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ চাব। ইয়াতে লিখা থাকিব PUCC, মানে পলিউশ্যন চাৰ্টিফিকেট ডাউনলোড কৰা এইটো ৱেবছাইট হয়। আপুনি মোৰৰ ওপৰত ক্লিক কৰি দিব। মোৰৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত খন্তেক সময় আপোনালোকে ৱেইট কৰিব। আপোনালোকে পেজটো মানে লোডিং হওঁতে অলপ প্ৰব্লেম ল'ব পাৰে বা অলপ সময় ল'ব পাৰে। তাৰপিছত আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি কি কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰিব। আপুনি গোটেইখিনি চাই ল'ব। আৰু এই ওপৰৰ পিনে যিটো আপুনি 3 ডট এটা পাব, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব আপোনাৰ আপলোড ডকুমেণ্টছ, ৰেজিষ্টাৰ নিউ ৱৰ্ল্ড পলিউশ্যন চেণ্টাৰ, ইয়াতে আছে পলিউশ্যন চাৰ্টিফিকেট। তো মই কি কৰিম, পলিউশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিম। সেইকাৰণে কি কৰিম, ইয়াতে পলিউশ্যন চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰি দিম। তাৰপিছত পলিউশ্যন চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ যিটো গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। মানে আপোনাৰ গাড়ীৰ নাম্বাৰ প্লেট যিটো নাম্বাৰ সেইটো নাম্বাৰ ইয়াতে বহাই দিব। মই এক্সাম্পল হিচাপে যিটো গাড়ীত পলিউশ্যন ডাউনলোড কৰিম সেইটো নাম্বাৰ ইয়াতে বহাই দি আছোঁ। তো আপোনালোকৰ যিটো নম্বৰ হয় আপোনালোকে সেইটো বহাই দিব, আপোনালোকৰ নিজৰ গাড়ীৰ নম্বৰটো। চ' আপোনাৰ ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। আপোনাৰ গাড়ীৰ যিটো CC নাম্বাৰৰ লাষ্টৰ 5 ডিজিট নম্বৰটো ইয়াতে বহাই দিব। তাৰপিছত আপোনাৰ যিটো কেপচাটো বহাই দিব। কেপচাটো ইয়াতে বহাই দিব। আপোনাৰ যিটো কেপচা আহিব, আপোনাৰ বেলেগো আহিব পাৰে। সেইটো তাৰপিছত পলিউশ্যন ডিটেইলছৰ ওপৰত ক্লিক কৰি দিব। চাব আপোনাৰ যিটো পলিউশ্যন অলৰেডি ডাউনলোড হৈ গ'ল। ডাউনলোড কৰিবলৈ আপুনি কি কৰিব লাগিব, প্ৰিণ্টৰ ওপৰত ক্লিক কৰিব। প্ৰিণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ আপোনাৰ ইণ্টাৰফেচ আহিব। চাব আপোনাৰ গাড়ীৰ নাম্বাৰ প্লেটটো আছে। তাৰপিছত আপোনাৰ কিমান টকা কাটিছে সেইটো আছে। তাৰপিছত আপোনাৰ গাড়ীৰ নাম্বাৰটো এইটো চালে কিমানৰ পৰা 1 তাৰিখ 9 মাহ 2023 পৰা 31 আগষ্ট 2024লৈকে পলিউশ্যনৰ ভেলিডিটি আছে। আপুনি এইটো ডাউনলোড কৰিবলৈ প্ৰিণ্টৰ ওপৰত ক্লিক কৰি দিব। প্ৰিণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত চাব মোৰ অলৰেডি প্ৰিণ্ট হৈ গ'ল। মোবাইলত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো আপোনালোকে ডাউনলোড কৰাত কিবা প্ৰব্লেম পায় মোক জনাব পাৰে কমেণ্টৰ জৰিয়তে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।